channel. আজি আমি ভিডিওত আলোচনা কৰিম ক্লাস 2 পার্ট 8 প্ৰথম প্ৰশ্ন এটা বনৰীয়া ফুলৰ নাম কেতেকী দুটা সুবাস থকা ফুলৰ নাম তগৰ আৰু শেৱালি পানীত হোৱা এটা ফুলৰ নাম পদুম খেজুৰ ফুল নে ফল উত্তৰ ফল কেক মানে কি কেক মানে হৈছে চুলি দিনৰ প্ৰশ্ন বানান গহা ইয়াত একাৰ যোগ কৰিবলৈ কোৱা হৈছে মই সাইডত লিখি দিছো চাই ল'ব পাৰিবা দিনৰ প্ৰশ্ন তলত দিয়া শব্দবোৰ খালি ঠাই পূৰ কৰা ইয়াত শুদ্ধ উত্তৰটো বহাই দিয়া হৈছে চাই ল'ব পাৰিবা তোমালোক চাইনৰ প্ৰশ্ন মিলি থকা মই লেসনৰ পাঠৰ মতে মিলি থকা দিছো আৰু এটা বগা ফুলৰ নাম তগৰ পানীত হোৱা ফুলৰ নাম হৈছে পদুম আৰু ভেট কোনবোৰ ফুল ৰঙা ৰঙৰ উত্তৰ জবা মদাৰ সুবাস থকা দুটা ফুলৰ নাম তগৰ শেৱালি আৰু খৰিকাজাই